নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জয়শ্ৰী, আপোনালোকৰ মোৰ চেনেল জয়শ্ৰীলৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈ আছোঁ। ৰেচিপিটো হৈছে বাটাৰ পনীৰ। মই ঘৰতে চিম্পুলকৈ বনাই আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। আৰু মই বেছিভাগ বস্তু ঘৰতে বনাই খাওঁ। ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আজি মই আপোনালোকক বাটাৰ পনীৰ বনোৱা দেখাবলৈ ওলাইছোঁ। মই ঘৰত যেনেকৈ চিম্পুলকৈ বনাওঁ তেনেকৈ দেখাম আপোনালোকক। এয়া হৈছে পনীৰ। মই কাটি লৈছোঁ। কটাখিনি আপোনালোকক নেদেখালোঁ বাৰু। এইখিনি আদা নহৰু বটি লৈছোঁ। এইখিনি বিলাহী আৰু পিঁয়াজ মিক্সিত মাৰি ল'ম। এইখিনি কাজু কিচমিচ বেলেগ বেলেগকৈ মিক্সিত মাৰি ল'ব পাৰে, একেলগে মাৰি ল'ব পাৰে। এইখিনি বিলাহী আৰু পিঁয়াজ মিক্সিত মাৰি ল'লোঁ। এইখিনি কাজু আৰু মগজ মিক্সিত মাৰি লৈছোঁ। আজি অকণমান দৌৰা দৌৰি হৈছে, দেৰি হ'ল, সেইকাৰণে অকণমান খেলি মেলি হ'ল। তথাপি আপোনালোকক দেখাই যাম, চাই যাব। ইয়াৰ কেৰাহী গৰম হ'ল, ইয়াতে অকণমান বাটাৰ ধনিয়া মছলা দিছোঁ। বাটাৰখিনি অকণমান গলিব লাগিব। ওচৰত দিয়ে ওপৰত দাঙি দিব, ওপৰত দাঙি দিব, ওপৰত ডাঙৰ ইমানটো উল্টাকৈ আছে যে। এতিয়া পিঁয়াজ দি দিছোঁ। আপুনি শুকান জলকীয়া দি দিছোঁ। এটা বেছি নিদিলেও হয়, দি দিছোঁ। ইয়াতে বেলেগ দিয়া নাই, অকল বাটাৰে দিছোঁ দেই, অকল বাটাৰে দি দিছোঁ। ইয়াতে আদা নহৰু বটা আছিলে দি দিছোঁ। আৰু জিৰা গুড়ি দিলেও হয়, বটি দিব পাৰে, যি দিয়ে আপোনালোকে নিজৰ কথা। ইয়াতে বিলাহী দি দিলোঁ, বিলাহী বটা আছিলে। ইয়াতে কাজু মগজ গোটেইখিনি একেলগে দি দিম, মাৰি থাকিলে হ'ল। কিবা দিব লাগিব বাৰু মছলা জাতীয়। এয়া নিমখ দি দিছোঁ অকণমান, মানে নিজৰ আন্দাজ মতে দি দিছোঁ। মোৰ হাতৰ চাহটো পৰি আছে। ইয়াতে বস্তু দিব লগা আছে, ৰ'বা কিবা কিবি দিছোঁ। লাৰি থাকিব লাগিব, বেলেগ নাই, অকল লাৰাই কাম আছে। তাৰপাছত বেলেগ কাম আছে, এটা উঠাই দি আছোঁ। আমি অকণ পোহৰত ডাঙৰ ওপৰত। এয়া গাখীৰ আমুল তাজা দিলেও হয়, কিন্তু মোৰ ঘৰৰ গাখীৰ আছে কাৰণে ঘৰৰ গাখীৰ দি দিছোঁ। বেছি নিদিলে হয় গাখীৰ। এইখিনি অকণ ভাজি ভাজি শুকান টাইপ বনাই ল'ব লাগিব। তাৰপিছত অকণমান আৰু গাখীৰ দিলে, পনীৰ দিলে হৈ গ'ল। মই একদম চিম্পল বনাওঁ, লাৰি থাকিব লাগিব। আপোনালোকে বনাই চাবচোন, একদম চিম্পুলকৈ বনাওঁ মই, কিন্তু ভাল লাগে খাব, টেষ্টি। লাৰি লৈ অকণ শুকুৱাব লাগিব। অকণমান পিছত গাখীৰ দিলে হ'ল, তাৰপিছত পনীৰ ঢালি দিলে হ'ল। হোৱাই নাই, অকণমান আৰু ভাজিব লাগিব, অকণমান আৰু শুকান হ'ব লাগিব।
এতিয়া অকণমান গাখীৰ দিব লাগিব। ইয়াত কণী ঢালি দিব। কণী দি দিছোঁ।